Friends, good morning. Welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ ভালে আছে না আশা কৰো আপোনালোক সকলো ভালে আছে আমিও ভালে আছো আজি দেওবাৰ আৰু আজি বতৰ একদম ধুনিয়া কৰিছে একো বৰষুণ চৰষুণ নাই ৰ'দো দিয়া নাই সম্ভৱ চাগে দুপৰীয়া মানলৈকে ৰ'দ দিবগৈ কিন্তু বতৰটো একদম পুৰা ধুনিয়া কৰি আছে এতিয়া টাইম হৈছে 8:30 আৰু মই ৰাতিপুৱা সোনকালে হৈ উঠি পিনি ঘৰ হৰা যিবিলাক হেবু কাম চাম থাকে এইখিনি কৰিলো আৰু এতিয়া বাকি কাম আছে এতিয়া মই বনাম ব্ৰেকফাষ্ট আৰু বতৰটো মই আপোনালোকক অকমান দেখাই দিছো একদম ধুনিয়া কৰি আছে বতৰ বৰষুণ সম্ভৱ চাগে নিদিব কাৰণ কালিও দিয়া নাই কিয়া আজিও একদম ধুনিয়া হৈ আছে কিন্তু ডাৱৰ আছে আকাশত কব নোৱাৰি কোন সময়ত দেওবাৰ আৰু দেওবাৰ দিনাখনতো সদায় লেজি হয় আৰু উঠাওতে দেৰি হৈ যায়গৈ কেতিয়াবা আৰু মই আজি ভাবিলো কি না আজি সোনকালে উঠি যাওঁ উঠি পেলাই অলপ কাম চাম কৰোঁ সোনকালে কাৰণ মেহফুজ মেকআপ উঠি দিয়াৰ লগে লগে মোক একদম খেলি মেলি হৈ যায় চব কামবিলাক চিষ্টেমেটিক নহয় আৰু সেইটো কাৰণে মই ভাবিলোঁ উঠি কাম কৰোঁ আৰু লগতে মই আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কাৰণ ব্লগটো বনাবই লাগিব সেইটো কাৰণে ভাবিলোঁ ব্লগো আৰম্ভ কৰোঁ এতিয়া মই চাহ খালোঁ কেতিয়াবাই আৰু বহুত কাম আছে আজি আমাৰ মানে কি হয় কামৰ অন্তই নহয় ন কাম এটা ইটো সিটো ওলাই থাকে আমাৰ লেডিজৰ মানে তাৰপিছতে এতিয়া মই চিন্তা কৰিছোঁ এতিয়া বনাম মই ব্ৰেকফাষ্টত বনাম মই এতিয়া মেগী নহয় ব্ৰেড অমলেট ব্ৰেকফাষ্টত বনাম মই এতিয়া ব্ৰেড অমলেট মই ব্ৰেকফাষ্টত না বেছিকৈ ব্ৰেড অমলেট মেগী অমলেট এনেকুৱাবিলাকে খাই ভাল পাওঁ মানে আৰু ইজিও হৈ যায়গৈ পটককৈ হৈ যায়গৈ সেইকাৰণে খায়ো সেইকেইটা ভাল লাগে এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰি লওঁগৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে মই অমলেট বনাইছোঁ এইফালে আমলেট বনি আছে আৰু এইফালে ব্ৰেড টোষ্ট হৈ আছে এয়া আমাৰ নাস্তা ৰেডি ব্ৰেড অমলেট আৰু লগত আছে লাল চাহ কাম বন কৰি আজৰি হ'লোঁ এতিয়া আৰু গা ধুব যাবলৈ আছে চব কৰিলোঁ আৰু চব কৰা হৈ গ'লগৈ খালি খানা চানা বনাব আছে এতিয়া গা ধুব হৈ আহি পেলাই দুপৰীয়াৰ কাৰণে খানা বনাম আৰু এতিয়া ভাবিছোঁ অলপ গা ধুবলৈ যোৱাৰ আগতে অলপ স্কিন কেয়াৰ কৰি লওঁ স্কিন কেয়াৰ মানে তেনেকৈ বিশেষ একো নহয় অলপ স্ক্ৰাব কৰিম বুলি ভাবিছোঁ তাকে মানে ঘৰুৱা হিচাপত মই স্কিন কেয়াৰ কৰি লওঁ স্কিন কেয়াৰ কৰিবৰ কাৰণে মোক লাগিব এল'ভেৰা আৰু এল'ভেৰা মোৰ গছৰ আছে মই তাৰ পৰাই ল'ম মানে আৰু তাৰপৰা এতিয়া মই এল'ভেৰা লৈ লওঁ আৰু এইফালে কাপোৰ কালি ৰাতি ধুই পেলাই ইয়াত মেলি থৈ দিছোঁ ষ্টেণ্ডত কাৰণ বাহিৰত বৰষুণ দি দিয়ে যে সেইটো কাৰণে পটককৈ মানে কি আকৌ ভৰাবলৈ কাৰণে অসুবিধা হয় বেলকনিৰ পৰা মানে তেনেকৈ জোৰচে বৰষুণ আহি যায় কোন সময়ত মানে আহি যাব পটককৈ ধৰিব নোৱাৰি সেইটো কাৰণে মই এনেকৈ ভিতৰতে এনেকৈ ষ্টেণ্ডত মেলি পেলাই থৈ দিছোঁ ফেন চলাই থওঁ ৰাতি আৰু পূৰা শুকাই যায়গৈ ইয়াতে তাৰপৰা এতিয়া বতৰ ভাল কৰিছে ৰ'দ দিছে আজি যেনিবা ৰ'দ দিছে এইফালে একদম পূৰা বতৰ ভাল ৰ'দ ওলাইছে এইফালে পূৰা তো ৰ'দ ওলোৱাৰ কাৰণে মানে কি হ'ল মই এতিয়া বেলকনিত মানে কাপোৰখিনি নুলিয়াওঁ আৰু এতিয়া মই মেট্ৰেছ কিছুমান মানে এতিয়া ৰ'দত দিছোঁ তেনেকৈ চেটেছত ৰ'দ দিয়াৰ কাৰণে মানে এতিয়া মই সেই কাপোৰ এতিয়া মানে ইয়াতে থাকক আৰু ভিতৰতে শুকাওক আৰু দিনৰ দিনটোতো ফেন চলিয়ে থাকে সেইটো কাৰণে মানে হেৰি নকৰোঁ আৰু এইটো কি কয় এইখিনি ভিতৰতে শুকাব আৰু এতিয়া মই ল'বলৈ আহিছোঁ বেলকনিৰ পৰা মই এল'ভেৰাজোপা নহয় মানে কি কৰে পাৰ চৰাই অত্যাচাৰ ইমান বাঢ়িছে এল'ভেৰাবোৰ এইবোৰ চব ভাঙি পেলাইছে আহি পেলাই কি কৰিব এল'ভেৰাজোপাৰ ওপৰতে বহি থাকিবহি মানে এনেকুৱা খং উঠে নহয় এই গ্লাছকেইখন বন্ধ থাকিলে এল'ভেৰা আৰু এইফালে এইবোৰ পুলিবিলাক এইবোৰ অকণকৈ ওলাইছে এই চববোৰ মানে একদম হেৰি কৰি পেলালে ভালকৈ ৰুব লাগিব এতিয়া মই ইয়াৰ পৰা এল'ভেৰা লৈ লওঁ লৈ পেলাই স্কিন কেয়াৰ কৰিম বাকী চব ফুল মোৰ এইবোৰ মৰি গ'ল ইয়াত গোলাপ আছিলে সেয়া মৰিলে এইবোৰ চব পাৰ চৰাইৰ কাৰণে হ'ল আহি পেলাই এইবোৰ পাত চাতবিলাক খাই থাকিব ইয়াত আছিলে হেৰি তুলসী গছ আছিলে একদম শুকান হৈ গ'লগৈ ডাল সেইফালেও এজোপা আছিলে সেয়াটো একেবাৰে উঘালিয়ে পেলালে আৰু তেনেকুৱা অকল এতিয়া মোৰ ওচৰত এল'ভেৰাজোপা আছে আৰু মানি প্লেণ্টটো আছে আৰু এইজোপা মানি প্লেণ্ট এইজোপা আছে অলপ পানী দি দিলোঁ অকণ শুকাই যোৱা নিচিনা হৈছিলে আৰু এই দুজোপাই যি আছে আৰু মানে এতিয়া পাৰ চৰাইৰ উৎপাতত মানে একো কৰিবই নোৱাৰোঁ এল'ভেৰা আৰু এয়া হৈছে চেনি এল'ভেৰাটো মোক বেছি নালাগে অকণমান লাগে সেইটো কাৰণে মই এনেকৈ অকণমানকৈ কাটি লৈছোঁ এনেকৈ ছাইডটো কাটিলোঁ ছাইডটো কাটি তো এনেকৈ ধুনীয়া কাটি ল'ম মাজেদি আৰু এতিয়া ইয়াৰ ওপৰত দি দিম চেনি চেনিয়েদি ধুনীয়াকৈ স্ক্ৰাব হ'ব
হৈ গ'লগৈ কমপ্লিট পূৰা লগাই ল'লোঁ মুখত আৰু এতিয়া মই 10 মিনিট সময় ৰাখিম 10 মিনিট সময় ৰাখি ঠাণ্ডা পানী দি মুখখন ধুই দিম আৰু একেবাৰে মুখ ধুই একেবাৰে গা পা ধুই আহি পেলাই মই আপোনালোকক লগ পাই আছোঁ চ' ফ্ৰেণ্ড গা পা ধুই আজৰি হৈ আহিলোঁ গা পা ধুই আহিলোঁ কেতিয়াবা বহুত টাইমো হ'ল মানে গা ধুবলৈ যোৱাৰ আগতে মেহফুজ মেহতাব শুই আছিলে সিহঁতি উঠি গ'লগৈ আকৌ সিহঁতক ফ্ৰেছ চেছ কৰালোঁ সিহঁতকো গা পা ধুৱাই নাস্তা চাস্তা দিলোঁ মেলিলোঁ তাৰপিছত সিহঁতক মানে সম্পূৰ্ণখিনি আজৰি কৰাই লৈ পিনি মানে মই গা ধুবলৈ কাৰণে গৈছোঁ দুপৰীয়া হৈ গৈছে 12টা বাজিলে বতৰটো ভাল বেয়া কৰি আছে মাজে মাজে কি যে হৈছে নহয় মানে এই বাৰিষা সময়ত মানে ইয়াত এনেকুৱাই অৱস্থা হয় মানে কেতিয়াবা ভাল কৰিব পটককৈ বেয়া কৰিব এনেকুৱা নিচিনা হৈ থাকে তাৰপিছতে এতিয়া 12টা বাজিলে 12টা বাজি এতিয়া ভাত বনাব টাইম হৈ গ'লগৈ এতিয়া পটাপট ভাত বনাই লওঁ কাৰণ 1টা বজাত বেটাহঁতক দিওঁ কেতিয়াবা সিহঁতক 12:30 সোনকালে দি দিওঁ কেতিয়াবা 1টা বজাত দিওঁ মানে সিমান সময়তে আৰু 1টা বা 2টা বজাৰ ভিতৰতে মানে ভাত পানী খাই আৰু আজৰি হওঁ আৰু তেনেকুৱা এতিয়া পটাপট মই খানা বনাই লওঁগৈ আৰু তেনেকৈ এল'ভেৰা দি পেলাই যে মই যেনেকৈ ধৰণেকৈ স্ক্ৰাব কৰিলোঁ এল'ভেৰা আৰু চেনি দি পিনি তেনেকৈ মানে আপোনালোকেও এবাৰ তেনেকৈ কৰি চাবচোন স্কিনখন একদম চাফা চাফা লাগে মানে তেনেকৈ চাফা লাগে ভাল লাগে একদম কিবা একদম চুয়ে মানে ভাল লাগে স্কিনখন সেইটো কাৰণে আৰু তেনেকৈ আপোনালোকে এবাৰ কৰি পেলাই চাবচোন নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব সময়ত ইমান ধুনীয়া কৰি আছিলে আৰু এতিয়া চাওক আকাশখন একদম ক'লা হৈ আহিছে ডাৱৰে পূৰা ভৰ্তি হৈ আহিছে এতিয়া কোন সময়ত ধাৰাসাৰ বৰষুণ আহিব ঠিকান নাই অলপ আগত ইমান ধুনীয়াকৈ ৰ'দ দি আছিলে নহয় মই গোটেই মেট্ৰেছ চেট্ৰেছ চব হেৰি কৰিলোঁ এইবিলাক চব গোটেই আকাশখন ক'লা আৰু এইফালে মেহফুজ আৰু মেহতাবে দুটাই গা পা ধুই আজৰি হৈ নাস্তা কৰি কোকোমেলন চোৱাত ব্যস্ত হৈ আছে সিহঁতৰ ফেভৰেট চেনেল কোকোমেলন চিকেন ফ্ৰাই হৈ গ'লগৈ ফ্ৰেণ্ড আপোনালোকক কৈছিলোঁহে ক'লা ডাৱৰ দেখুৱাই বৰষুণ কোন সময়ত আহিব তেনেকুৱা জোৰত বৰষুণ আহি গ'লগৈ ভাবিছিলোঁ আজি দেওবাৰ পাছবেলা ফুৰিবলৈ যাম বাচ্ছাক লৈ পেলাই পাৰ্কলৈ কিন্তু এতিয়া এনেকুৱা অৱস্থা হ'লে কি কৰিম ক'ব পৰা নাই ক'ব নোৱাৰি আকৌ পাছবেলালৈকে ৰ'দো দিব পাৰে তৎক্ষণাতে ভাল তৎক্ষণাতে মিক্স দাইল হেৰি কৰিছোঁ বনাবৰ কাৰণে লৈছোঁ আৰু লগতে এয়া কঁঠাল গুটি দি দিছোঁ দাইলত আৰু মোৰ ভাত ৰেডি হৈ গ'লগৈ খাব ল'লোঁ ভাত তিয়ঁহ আৰু এয়া চিকেন আলু দি পেলাই বনাইছোঁ এনেকৈ ফ্ৰাই কৰিলোঁ আৰু এয়া হ'ল মিক্স দাইল আৰু ইয়াত দি দিছোঁ কঁঠাল গুটি আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ মেহফুজকো খোৱালোঁ আৰু ইয়াৰ টোপনি আহিছে এতিয়া শুবলৈ কাৰণে পিছত উঠি ৰৈছে এতিয়া টাইম 3টা বাজিলে 3:15 হ'ল এইফালে ভালকৈ ধৰিব পৰা নাই এতিয়া 3:15 হ'ল আৰু ভাবিছিলোঁ পাছবেলা ওলাই যাম বুলি কিন্তু বতৰে যিহে লগাইছে মানে এতিয়াও বৰষুণ দিয়া আছে মানে মই সেই ভাত বনাব যাওঁতেই বৰষুণ দিয়া কিন্তু এতিয়ালৈকে বৰষুণ দিয়া আছে এক ছেকেণ্ড ঠিক আছে এইফালে সেয়া বৰষুণ একদম পূৰা দিয়া আছে ক'ত যাম একো ভাবি পোৱা নাই আৰু এতিয়া আজি যোৱা নহ'ব কৈছেগৈ আৰু বাহিৰলৈ যাম বুলি ভাবিছিলোঁ বতৰ ইমান আগবেলা সময়ত ইমান ধুনীয়া কৰিছিলে ভাবিছোঁ দেওবাৰ যাম আৰু বাচ্ছাক লৈ পেলাই পাৰ্কতে সিহঁতৰো ভাল লাগে তেনেকৈ আৰু এতিয়া এনেকুৱা বৰষুণ বতৰটো ওলাই যাব নোৱাৰিয়ে আৰু গ'লেও মানে কি হ'ব অকণ কম হ'লেও গ'লেও মানে একেবাৰে গোটেই পাৰ্ক চাৰ্ক পানী বোকা এইবোৰত গেলি থাকিব সেইকাৰণে যোৱাতকৈ নোযোৱাই ভাল আৰু আজি দেওবাৰ দিনটো আজি ঘৰতে আৰু মেহতাব তুমি কিয় কৰিবা বেটা তাত টোপনি আহিছে কিন্তু মই এইডোখৰলৈ ওলাই অহাৰ লগে লগে তাৰ নাটক হৈ গৈছে নুশুনে এতিয়া চ' ফ্ৰেণ্ড এতিয়া গধূলি সময় হ'ল আৰু দুপৰীয়া ভাত পানী খাই মেহতাবক খোৱাওঁতে ময়ো শুই গ'লোগৈ তাৰপিছতে এতিয়া উঠিলোঁ অলপ সময় হ'ল উঠা এতিয়া চাহ খোৱাৰ টাইম হৈছে সন্ধিয়া চাহকাপ তো চাহকাপ খাই লওঁ আৰু ফুৰিবলৈ যোৱা কথা আছিলে এতিয়ালৈকে বৰষুণ দি আছে সেই দুপৰীয়া যে আপোনালোকক দেখাইছিলোঁ মই ভাত বনোৱা সময়ত যে বৰষুণ দি আছিলে সেই তেতিয়াৰ পৰা মানে এতিয়ালৈকে বৰষুণ দিয়া আছে একদম কেনকেনীয়াকৈ বৰষুণ দি আছে চিপ চিপকৈ তাৰপিছত নাজানো আৰু এই বৰষুণ ৰাতিও হৈ থাকিব নেকি ঠিকান নাই আজি আৰু ওলাই যোৱা নহ'লেগৈ তো এতিয়া যাওঁ চাহ তাহ খাই লওঁগৈ
মেহফুজ মেহতাবো উঠি গ'লগৈ সিহঁতকো দিলোঁ খাবলৈ কাৰণে সিহঁতক খুৱাই বোৱাই আজৰি কৰাৰ পিছতে এতিয়া আমি খাব লওঁ আৰু দুটাই সিফালে বেডৰুমত পূৰা উৎপাত কৰি আছে আৰু বাহিৰলৈ ওলাই যাব পৰা নাই যে সেইকাৰণে ঘৰৰ ভিতৰতে সিহঁতি খেলিব লৈছে আৰু খাবৰ কাৰণে মিষ্টাৰে কিবা লৈ আহিছে কি আহিছে আচ্ছা জেলেপি আৰু এইফালে হা চিঙৰা জেলেপি আৰু চিঙৰা লৈ আহিছে আৰু এইফালে মই লাল চাহ বনাই আছোঁ চাহ ৰেডি হৈ গ'লগৈ সন্ধিয়া চাহ চিঙৰা জেলেপি আৰু ইয়াত আছে চাটনি আৰু ইয়াত লাল চাহ আৰু এতিয়া আমি চাহ খাই লওঁ আৰু এইফালে মই বনাইছোঁ নহৰু আচাৰৰ ৰেচিপি অতি সোনকালে আহি আছে মোৰ কুকিং চেনেলত যদি আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ৰাতি খানা বনোৱা টাইম হৈ গ'লগৈ খানা বনাই আছে এইফালে মই চব্জি বনাই আছোঁ ভাত বনোৱা হৈ গ'লগৈ আৰু মেহফুজ মেহতাবৰ কাৰণে কুকাৰত বনালোঁ মই দালিয়া সিহঁতি ৰাতি দালিয়া খায় আৰু এতিয়া 9টা বাজিব হৈছে আৰু সিহঁতক 9টা বজাত খানা খুৱাই দিম আৰু এতিয়া আমাৰ চব্জি হোৱাৰ পিছতে আৰু আমিও ভাত খাই ল'ম চ' ফ্ৰেণ্ড আমি ৰাতিৰ খানা চানা খাই আজৰি আৰু এইফালে মই বাচন চাচনো ধুই পেলাই চব চাফা কৰি পেলাই থ'লোঁ আৰু এতিয়া একো তেনেকৈ কাম নাই কিটচেন চিটচেন চব চাফা কৰিলোঁ গেছ চেছ এই চব চাফা তাফা কৰি একচুৱেলি ৰাতি মই এইবোৰ চব চাফা কৰি পেলাই শুওঁ কাৰণ কেলৈ ৰাতিপুৱা শুই উঠি নহয় এনেকৈ একদম পূৰা ঝেমেলা দেখিলে একদম মানে কিবা লাগি যায় আৰু মানে একদম অশান্তি লাগে আৰু মানে ৰাতিপুৱা শুই উঠি মানে পাকঘৰটো লেতেৰা দেখিলে সেইটো কাৰণে ৰাতি শুওঁতে মানে চব চাফা তাফা কৰি মেলি লওঁ আৰু মেহফুজ মেহতাবও ভাত খালে সিহঁতক ভাত নহয় সিহঁতক দালিয়া খোৱালোঁ সিহঁতক ৰাতি কেতিয়াবা দালিয়া দিওঁ মাজে মাজে ভাতো দিয়া হয় যেনিবা আৰু সিহঁতি দালিয়া খাই বেছি ভাল পায় সেইকাৰণে দালিয়াই দিওঁ যেনিবা সিহঁতক তাৰপিছতে এতিয়া আৰু মোৰ কাম আছে খালি ভিডিঅ' এডিটিং কৰিবৰ কাৰণে কাম আছে এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু ভিডিঅ'টো শেষ কৰি পেলাই এতিয়া বিছনাত যাওঁ আৰু তাতে মানে এতিয়াতো হোৱা নহয় মেহফুজ মেহতাবটো এতিয়া নুশুৱে সিহঁতি এতিয়া শুওঁতে ৰাতি 1টামান বাজিবগৈ কাৰণ সিহঁতি দিনত শুলে ৰাতি সিহঁতৰ টোপনি নাহে মানে সেইটো কাৰণে আৰু সেইকাৰণে এতিয়া মই হেৰি কৰিম ভিডিঅ' এডিটিং কৰিম যেতিয়ালৈকে সিহঁতি টোপনি নাহে তেতিয়ালৈকে মই এডিটিঙত লাগিম আৰু তাৰপিছতে ভিডিঅ'টো কাইলৈ আপলোড দিব লাগিব সেইটো কাৰণে ফ্ৰেণ্ড ভিডিঅ'টো আজি মই ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ আহিছোঁ বাই বাই গুড নাইট